মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কম সময়ৰ ভিতৰতে কেনেকৈ এটা ইউটিউব চেনেল খুলিব পাৰি তাৰ ওপৰত কথা ক'ম। তাৰ আগতে জনাম, যিসকলে অলৰেডি ইউটিউবৰ ওপৰত কাম কৰি আছে, আগৰ পৰা ইউটিউব চেনেল আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো একদমেই দৰকাৰী নহয়। কাৰণ মই নতুনকৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু মই নিজে যেনেকৈ বনাইছোঁ তেনেকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ইউটিউব চেনেল এটা খুলিবলৈ ইউটিউব এপ্লিকেশ্যনটোৰ প্ৰয়োজন হ'ব। ইউটিউব এপ্লিকেশ্যনটো আজিকালি আপোনাৰ মোবাইল কিনাৰ লগে লগে এপ্লিকেশ্যনটো মোবাইলত অলৰেডি ইনষ্টল হৈ থাকে। আপুনি ইউটিউব এপছটো অ'পেন কৰিব, ওপৰৰ প্ৰফাইলত গৈ ক্লিক কৰিব, তাৰপিছত ইয়ৰ চেনেলত ক্লিক কৰিব, তাৰপিছত আপোনাৰ ক্ৰিয়েট চেনেল আহিব, তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা ইউটিউব চেনেল হৈ গ'ল। আপুনি এটা ইউটিউব চেনেলৰ মালিক হৈ গ'ল। এতিয়া আপুনি ভিডিঅ' আপলোড কৰা ষ্টাৰ্ট কৰি দিব পাৰে। কিন্তু ৰ'ব, তাৰ আগতে আপুনি যদি আপোনাৰ চেনেলৰ নাম, প্ৰফাইল ফটো, কভাৰ ফটো, তাৰপিছত কিহৰ ওপৰত বনাইছে এইবিলাক যদি লিখিব বিচাৰিছে, তেতিয়াহ'লে তাতে এইডাল চাওক, পেঞ্চিল এডাল দিয়া আছে, তাতে ক্লিক কৰিব। তাতে গৈ আপোনাৰ প্ৰফাইল ফটো, চেনেলৰ নাম, কিহৰ ওপৰত চেনেল বনাইছে, কভাৰ ফটো আদি সকলো আপুনি চেঞ্জ কৰি দিব। তাৰপিছত আপুনি ভিডিঅ' আপলোড কৰিব পাৰে। ভিডিঅ' আপলোড কৰাৰ কাৰণে তলত থকা যোগ চিনডালত গ'লে হ'ল, নহ'লে ক্ৰিয়েটত ক্লিক কৰিলেই হ'ল। যোগ চিনডালত আপুনি শ্বৰ্ট ভিডিঅ', আপলোড ভিডিঅ' পাব, তাতে যাই আপুনি আপোনাৰ ভিডিঅ' আপলোড কৰিব পাৰে। ইউটিউব চেনেল খোলা এইটোৱে সকলোতকৈ সহজ পদ্ধতি। এতিয়া আপোনাৰ চেনেলটো খোলা হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে মই আহিব লগা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ভিডিঅ'টো যদি চাই ভাল লাগিল, লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বেলেগক জনাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।